প্ৰিয় বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক ৰঙালী বিহুৰ মৰম আৰু শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছোঁ। মই নিমকি বনাবলৈ লৈছোঁ। নিমকি বনাবলৈ লওঁতে মই ময়দা আধা কেজিতকৈ অলপ কম লৈছোঁ। এয়া ময়দাৰ ওপৰত মই ৰিফাইন ছটিয়াই লৈছোঁ। মই সোৱাদ অনুসৰি নিমখ লৈছোঁ আৰু কালজিৰা অলপ আৰু চফ কেইটামান লৈ লৈছোঁ। অকণমান বেকিঙো লৈ ল'ব। এয়া মই ৰিফাইনে ময়ান দি আছোঁ। এয়া দেখিছেনে? অকণমান ময়ান দি ল'ব ময়দাখিনি, নহ'লে ৰিফাইনৰ লগত মিলি নাযাব। তাৰপিছত মই পানী ব্যৱহাৰ কৰিছোঁ। অলপ কুহুমীয়া গৰম পানী ল'ব। পানী মই 1 গিলাচ লৈ লৈছোঁ, কিন্তু 1 গিলাচ দৰকাৰ নহয়। পানী অলপ অলপকৈ দি ল'ব, নহ'লে নিমকি ময়ানটো কোমল হৈ যাব। কোমল হ'লে নিমকিখিনি ভালদৰে হৈ নুঠিব। এয়া পানী মই অলপ অলপ কৰি লৈছোঁ। এয়া আৰু অলপ মই লৈ লৈছোঁ। এনেকৈ আপুনি লাহে লাহে মঠি ল'ব। যিমান আপুনি মঠি ল'ব, সিমান নিমকি ভাল হৈ উঠিব। এয়া মোৰ হৈ গৈছে নিমকি ৰেডি। এয়া নিমকি ডো ৰেডি হৈ গৈছে। আপুনি 10 মিনিটমান থৈ দিব ঢাকি। মই এইটো আপোনালোকক দেখুওৱা নাই, তেতিয়া নিমকিখিনি বহুত ধুনীয়া হৈ পৰিব। দেখিছেনে? মই ধুনীয়াকৈ মঠি লৈছোঁ 2খন হাতেৰে। তাৰপিছত মই বেলি লৈছোঁ। এয়া দেখিছেনে? মই এখন এখনকৈ কেইবাখনো বেলি ল'ম। এই দেখিছেনে? ধুনীয়াকৈ মই বেলি লৈছোঁ। পাতলকৈ বেলি ল'ব। মই ইয়াত জাপ দি নলওঁ, মই কেৰাহীত দিম জাপ। আপোনালোকে চাই থাকিব। নিমকি জাপটো আপোনালোকে চাই থাকিব ধুনীয়াকৈ। এয়া মই কেইবাখনো বেলি লৈছোঁ। এয়া দেখিছেনে? এতিয়া মই ভাজিছোঁ। এয়া মাৰি এডাল লৈ ল'ব, লাঠি এডাল লৈ ল'ব, বনাই ল'ব বাঁহৰ। এয়া কৰচলিখনে এনেকৈ জাপ দি ল'ব, ভাজ দি ল'ব মানে। এনেকৈ মই দেখিছেনে? এতিয়া ইফালেদি ইফালে উলটিয়াই ল'ব। তেতিয়া নিমকি ভিতৰলৈকে সিজিব, ধুনীয়াকৈ সিজিব। এই লাঠিডালে এয়া দেখিছেনে? জুইটো অলপ কমাই ল'ব। এয়া চাই থাকক। ভিডিঅ'টো স্কিপ নকৰিব। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকৈ বনালে আপোনাৰ নিমকি ভিতৰলৈকে সিজিব আৰু বহুত মচমচীয়া হ'ব। এয়া দেখিছেনে? এয়া ভাঙি দেখাইছোঁ এটা, কিমান ধুনীয়াকৈ ভাগিছে, মচমচীয়া হৈছে। ভিডিঅ'টো ইমানেই। আজিলৈ আহোঁ। ধন্যবাদ।